বাইকৰ পৰা সৰি পৰিল যুৱতী আনৰ ক্ষতি কৰিবলৈ গৈ পৰিল বাগৰি মন কৰক দৃশ্যটোলৈ দুইখন বাইক প্ৰায় সমানেই আগবাঢ়ি আছে এখন বাইকৰ পিছ সিটত বহি থকা যুৱতীয়ে আনজন বাইক আৰোহীক লাথ মাৰি পেলোৱাৰ চেষ্টা কৰে ভিডিঅ'টোত দেখা গৈছে লাথ টিকেই মাৰে কিন্তু ক্ষতি হ'ল নিজৰেই ভিডিঅ'টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে একাংশই কেপশ্যনত লিখিছে কৰ্মৰ ফল কোনোবাই লিখিছে আনৰ বেয়া কৰিবলৈ গৈ ফল পালে যুৱতীয়ে আন এজনে আকৌ লিখিছে ঈশ্বৰে এনেদৰে ন্যায় কৰি যাওক এক প্ৰবাদ আছেই নহয় আনলৈ হুল পুতি নিজেই মৰে ফুটি